হেল্ল' ফ্ৰেণ্ড, মই পৰি অসমীয়া পাকঘৰ। আজি মই শুকান পিঠাগুড়িৰে এটা পিঠা বনাব লৈছোঁ, তাকে দেখাব লৈছোঁ। চাওঁচোন আহক। মই পিঠাগুড়িখিনি গুলি লৈছোঁ, এটা বাতিত কমকৈ লৈছোঁ, আৰু ইয়াত মই নিমখ অকণমান দিছোঁ আৰু চেনি অকণমান দিছোঁ। শুকান পিঠাগুড়ি খুন্দি থোৱা, আৰু ইয়াত ৰিফাইন গৰম কৰিছোঁ। মই কোনো বেকিং চ'ডা দিয়া নাই। অকণমান বৰা চাউলো আছে তাত, আৰু ভাত খোৱা চাউলো আছিলে। আৰু ইয়াত মই কেৰাহীত দি দিছোঁ এটা এটাকৈ। আৰু অকণমান মই ইয়াতে খালি মই দিম বুলি ভাবিছিলোঁ, কিন্তু দিয়া নহ'লে। আপোনালোকে দিবও পাৰে, কিছুমানে দিয়ে, কিছুমানে ক'লা এইটো যে হেৰিয়াত নিমকিত যে দিয়ে কালজিৰা, সেইটোও দিয়ে। মই দিম ভাবিছিলোঁ, কিন্তু দিয়া নহ'লে। মোৰ পিঠা হৈ গ'ল, আৰু মই এয়া ভাজি লৈছোঁ, এটা এটাকৈ বনাই লৈছোঁ চাহকাপৰ লগত খাবলৈ। আৰু হ'লেই মোৰ পিঠাটো বৰ বেছি দেৰিও নালাগে এইটো বনাবলৈ। আপোনালোকে চাই কেনে পায় জনাবচোন। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, নতুনকৈ অহা বন্ধুসকলে। তেতিয়াহে মোৰ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। আৰু এয়া মই এতিয়া এখন প্লেটত উঠাই থৈ দিম। আৰু মই চাহকাপৰ কাৰণে মই চাহকাপ ৰুটি এটা লৈছোঁ, আৰু মই কাপটোতে গৰম পানী দি বাকি দিম। ইয়াত মই কোনো চেনি নিদিওঁ, চেনি নিদিলেও হৈ যায়। চাহকাপত অলৰেডি আদা দিয়া থাকে, তুলসী পাত দিয়া থাকে, মানে খাই ভালেই লাগে। আৰু মোৰ চাহকাপ ৰেডি হৈ গ'ল। আৰু এতিয়া মোৰ চাহকাপ খোৱাৰ পিছত মোৰ এতিয়া পেকিং চলি আছে। ক'লৈ যাম বাৰু দেখাম। ফুৰিবলৈ কিন্তু নহয় দেই, ফুৰিবলৈ গৈছোঁ বুলি নাভাবিব। কিন্তু এয়া মোৰ জাপা হৈ আছে, গডৰেজটো এইখিনিৰ পৰা আঁতৰোৱা হৈ গ'ল আজি। কাপোৰবোৰ এনেকৈয়ে থোৱা হৈছে, পেকিং হৈ আছে। আৰু ক'ত যাম বাৰু নেক্সট ভিডিঅ'ত দেখাই থাকিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, কেনেকুৱা লাগিছে জনাব।